धेमाजी जिल्ला सेङाजान दखरा गणतान्त्रिक नागरिक सुरक्षा मंचनि गाहाय मावखुलियाव सिसि सिलापथार जिल्ला गणतान्त्रिक नागरिक सुरक्षा मंचनि बानजायनायाव मोनसे रायजोआरि सांग्रांथि मेल खुंफुंनाय जादों। बे सांग्रांथि मेलाव धेमाजी ओनसोलनि गुबुन गुबुन हालामाव गिलु-बालु दैबाना जानानै रायजो राजानि गोबां खहा जानायनि सायाव गोथौयै सावरायलायनाय जायो। सेङाजानाव जथुमनाय गणतान्त्रिक नागरिक सुरक्षा मंचआ रायजोआरि सांग्रांथि मेलाव गणतान्त्रिक नागरिक सुरक्षा मंच आफादनि आफादगिरि जारिमिन नार्जारी, गाहाय नेहारारि तुलन चनवाल, बोसोनगिरि बीरेन्द्र कुमार ब्रह्म, खालु दास, हारिमु नेहारारि करेश्वर मिसं, जनाई जिल्ला गणतान्त्रिक नागरिक सुरक्षा मंचनि गाहाय नेहारारि कमिसन मरां लोगोसे जिल्लानि सिङाव थानाय माजर बारि आरो सेङाजान दखरानि मावथिफोरा बाहागो लादोंमोन। गणतान्त्रिक नागरिक मঞ্চৰ सेङাজান আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ত জিএনএছ সময় এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে। ইয়াত কেন্দ্ৰীয় কমিটি সভাপতি, উপদেষ্টা আৰু চিচি চিলাপথাৰ জিলা সমিতি বিষয়ববীয়া দুখন আঞ্চলিক কমিটি কৰ্মকৰ্তাসকল উপস্থিত আছে। আৰু এই সভাৰ জৰিয়তে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ জোনাই ৰাজহ চক্ৰ আৰু চিচি ৰাজহ চক্ৰ যে ব্ৰহ্মপুত্ৰ, লালি নদী, চিমেণ্ট, ডেকা নদী ইত্যাদি নদীবিলাকৰ যি বানপানী গৰাখহনীয়া সমস্যা কেইবাটাও দশক ধৰি অব্যাহত আছে। এই বানপানী গৰাখহনীয়া সমস্যাত আমাৰ জোনাই ৰাজহ চক্ৰৰ মেচাকি চাপৰি, বেৰা চাপৰি, গালিঘাট, বদলপুৰ, চৰাংচি আৰু চিচি ৰাজহ চক্ৰৰ আমাৰ চেঙাজান গোৱালা, চেঙাজান মাজবী অঞ্চলত তাণ্ডৱ চলাই আছে। আৰু এই সমস্যাটো সমাধানৰ কাৰণে গণতান্ত্ৰিক নাগৰিক মঞ্চই আজি এটা দশক ধৰি আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিশাল গণতান্ত্ৰিক কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ মন্ত্ৰীক, বিভাগীয় মন্ত্ৰীক বিভিন্ন সময়ত আমি স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ। অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীকো আমি সাক্ষাৎ কৰি মেম'ৰেণ্ডাম প্ৰদান কৰি অহা স্বত্তেও এই সমস্যা সমাধানৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাত এই সমস্যা আজি দুপতদুপে বৃদ্ধি পাইছে। যাৰ ফলত আজি মেচাকি চাপৰি 15খনতকৈ অধিক গাঁও, চেঙাজান মাজবী অঞ্চলৰ 20খনতকৈ অধিক গাঁও ব্ৰহ্মপুত্ৰ বুকুত বিলীন গৈছে। বেৰা চাপৰি অঞ্চলটো আজি বানত জৰ্জৰিত হ'ল। কৃষিজীৱী ৰাইজৰ আৰ্থিক সমস্যা বৃদ্ধি পাইছে। আৰু গালিঘাট অঞ্চলতো, বদলপুৰ অঞ্চলতো, চেঙাজান গোৱালা অঞ্চলতো এই বানপানী গৰাখহনীয়া সমস্যা অব্যাহত থকাত এই অঞ্চলবাসীৰ কৃষিজীৱী ৰাইজৰ বিভিন্ন সমস্যা মানে দশক ধৰি বিভিন্ন সমস্যাত ভুগি আহিছে। সেইকাৰণে এই জ্বলন্ত সমস্যাটো সমাধানৰ কাৰণে আৰু এই অঞ্চলবিলাকত নৈপৰীয়া কৃষিজীৱী অঞ্চলত, অনুন্নত অনগ্ৰহ অঞ্চলত উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ আমি বিভিন্ন সময়ত স্মাৰকপত্ৰ প্ৰদান কৰি অহা হৈছে যদিও এই অঞ্চলবিলাকত উন্নয়নৰ আন্তঃগাঁথনি উন্নতভাৱে নিৰ্মাণ হোৱা নাই। যাৰ ফলশ্ৰুতিত গণতান্ত্ৰিক দেশৰ এজন নাগৰিক হিচাপে এই অঞ্চলবাসী ৰাইজে চৰকাৰৰ সুবিধা পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ অহাৰ কাৰণে আমি গণতান্ত্ৰিক নাগৰিক মঞ্চই গোটেই সামগ্ৰিকভাৱে এই অঞ্চলবিলাকৰ উন্নয়নৰ কাৰণে, এই অঞ্চলবিলাকত থকা যিবিলাক জ্বলন্ত সমস্যা ইয়াৰ সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীক আমি সাক্ষাৎ কৰি মেম'ৰেণ্ডাম দিয়া আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ব্ৰহ্মপুত্ৰ, লালিকে ধৰি ব্ৰহ্মপুত্ৰৰ বিভিন্ন উপনৈসমূহৰ বানপানী গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে গণতান্ত্ৰিক নাগৰিক মঞ্চই আগন্তুক কম দিনৰ ভিতৰত এখন বিশাল গণসমাৱেশ অনুষ্ঠিত কৰাৰ কথাও আজি আলোচনা হৈছে। আৰু কম দিনৰ ভিতৰতে 2 দিনতে আমাৰ সিদ্ধান্ত হ'ব, স্থান আৰু তাৰিখ, এই কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে এটা স্থান আৰু তাৰিখ সিদ্ধান্ত কৰা হ'ব। আৰু এই বিশাল গণসমাৱেশতে আমাৰ নিৰ্বাচিত প্ৰতিনিধিক আমি আমন্ত্ৰণ জনাম আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবৃন্দ উপস্থিত থাকিব। নৈপৰীয়া এই কৃষিজীৱী অঞ্চলৰ ৰাইজ ইয়াত মানে সহযোগ দিব। সেইকাৰণে আজি এই সভাত এই বিষয়ে আজি আলোচনা কৰা হৈছে।